হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি হঠাৎ আকৌ মাহীহঁতৰ ঘৰলৈ বুলি ওলালোঁ। কাৰণটো অকণমান পিছত কৈ আছোঁ বাৰু। এতিয়া আমি যাই আছোঁ, চাই থাকক। আৰু আমি আহি পাই গ'লোঁ সি গোৰেশ্বৰ, আৰু আমি য'ত পঢ়িছিলোঁ, যোনখন আমি কলেজত পঢ়িছিলোঁ আমি দুইজনে একেলগে, এইখন হ'ল আমাৰ কলেজ গোৰেশ্বৰ হায়াৰ ছেকেণ্ডাৰী স্কুল। আৰু এইখন ফিল্ড হৈ আছে, এফালে খেলা হৈ আছে আৰু এফালে কৰ্মশালা পাতি আছে, মানে বিহুৰ হয়। আৰু তাৰপিছতে আমি আহি পাই গ'লোঁ সি গোৰেশ্বৰ বাছ ষ্টেণ্ড। আৰু এয়া চাওক, আৰু এইডাল হৈছে সেইদিনাখন দেখুওৱা মৌ বা লোৱা গছজোপা। তাৰপিছতে আমি পাই গ'লোঁ সেই ৰেল গেট। এতিয়া আমি মাহীহঁতৰ ফালে যোৱা টাৰ্ণিংটোত সোমাই যাম আৰু ধুনীয়াকৈ গৈ থাকিম। চাই থাকিব দেই আপোনালোকে। তাৰপিছতে আমি আহি পাই গ'লোঁ সেই মাহীহঁতৰ গাঁও। আৰু এইপিনে ধুনীয়া ডাঙৰ ডাঙৰ দুটা ফিচাৰী আছে, মানে ভালেকেইটাও আছে দিয়ক, দুটা নহয়। আৰু এইপিনে মাহীহঁতৰ ৰাজহুৱা মন্দিৰ এটা আছে পদুম ফুলৰ, ভালকৈ বনোৱা হোৱা নাই বাৰু, বনাই আছে। আৰু লগতে শিৱ মন্দিৰো এটা আছে। আৰু এইফালে আমি এতিয়া মাহীহঁতৰ সৰু মহাৰ ঘৰ পাই গ'লোহি। আৰু এইপিনে মানে মাহীহঁতৰ ডাঙৰ খুৰীয়া হয়, আৰু মানে বৰমাক বৰতাক খুৰাক খুৰীয়া কেনেকুৱা হয়। আৰু এইটো হ'ল আমাৰ লাষ্ট ঘৰটো, মাহীহঁতৰ ঘৰ। মাহীহঁতৰ ঘৰ পাই গ'লোহি এতিয়া। আৰু এয়া চাওক, মাহীহঁতৰ ছাগলীজনী গেট ৰখি আছিলে। আৰু এতিয়া মই গেটখন খোলোঁ, চাওঁ মানুহ ঘৰত আছে কি নাই। কোনো নাই। অকণমান টাইম ৰখি দিলোঁ। তাৰপিছত আহি গ'ল মাহী, আৰু আমাৰ ভণ্টি মাহীহঁতৰ ঘৰতে আছিলে। আৰু এইপিনে মাহীয়ে চাহ তাহ বনালে, আৰু এইপিনে লাও এটা লৈ যা বুলি ক'লে, ছিঙি দিলে। তাৰপিছতে আমি আহি গ'লোঁ ঘৰলৈ বুলি। আৰু এতিয়া আমি যাই থাকোঁ, গধূলিও হ'লগৈ লাহে লাহে, বেলি ডুবিলে। এতিয়া অলপ আন্ধাৰ আন্ধাৰ দেখিছে আপোনালোকে। ফাইনেলি আমি জ্যোতিনগৰ পাৰ হৈ গোৰেশ্বৰ পাই গ'লোহি। এতিয়া চাওক, আন্ধাৰ হৈ গ'ল। সকলো দোকানীবোৰে লাইট চাইট জ্বলাই, মানে গাড়ীৰ লাইট চাইট জ্বলাই সকলোৱে যাই আছে। আৰু এয়া চাওক, আমি ইমান দূৰৰ পৰা আহিলোঁ, আৰু কৰ্মশালা পতা ইহঁতৰ শেষ হোৱাই নাই। ক'ৰ পৰা বা পোৱালিবোৰ আহিছে চাওক না, সৰু সৰু, গধূলিয়ে হ'লগৈ। আৰু এতিয়া আমি আহি পাই গ'লোহি আমাৰ সপোনৰ নগৰীখন, মানে আমাৰ চকটো, মহৰি পৰা চক। আহি পালোঁ দিয়ক, ভগৱান ভৰি হাত ধুলোঁ। আৰু ইমান ধূলি মাকতি আছিলে নহয়, মানে একেবাৰে চকু নাকে কাণে সোমাই গৈছিলে। আৰু আজিলৈ আহিছোঁ দিয়ক গাইজ, লগ পাম নেক্সট ব্লগত। বাই বাই গাইজ।